কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰৰ কাৰ্বি আংলং ভ্ৰমণ অলপো ফলপ্ৰসূ নহল জিলাবাসীৰ বাবে কেৱল বিজেপি চৰকাৰৰ জয় ঢোল বজাই গুচি গ'ল মন্ত্ৰীগৰাকী ডিফু চহৰৰ মাছপথেৰে কাৰ্বি ছাত্ৰ সন্থাৰ সমদল হেমপ্ৰেক নিদিয়ালৈকে বৃহত্তৰ নাগালিমৰ প্ৰসংগ একমত নহব কাৰ্বি ছাত্ৰ সন্থাই কাৰ্বি পৰিষদৰ টেক্স গেটত আৰক্ষীৰ ধন বিনিয়োগ ধন ঘূৰাই নোপোৱাৰ ভয়ত গেটৰ স্বত্বাধিকাৰীক জেললৈ প্ৰেৰণ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণপিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলে কেন্দ্ৰীয় ন্যায় আইন তথা তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ কাৰ্বি আংলং জিলা ভ্ৰমণ কাৰ্বি আংলং ৰাজ্যৰ বাবে নহল ফলপ্ৰসূ বিশেষকৈ জিলাখনৰ ৰাইজে হেমপ্ৰেকৰ সন্দৰ্ভত পৰৱৰ্তী আশাব্যঞ্জক আলোচনাৰ বাবে পথ প্ৰশস্ত কৰি যাব বুলি আশা কৰিছিল আৰু আশা কৰিছিল বিজেপি NSCN IMৰ বৃহত্তৰ চুক্তিক লৈ ইতিমধ্যে চূড়ান্ত হ'বলৈ ওলোৱা বিষয়ক লৈ ৰাজ্যজুৰি হোৱা দল সংগঠনৰ বাদ প্ৰতিবাদক সম্পূৰ্ণ আওকাণ একো মন্তব্য নকৰাকৈ মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত ভ্ৰষ্টাচাৰ তথা দুৰ্নীতি নিৰ্মূলৰ উদ্দেশ্যৰে কলাধন ৰোধ কৰা ইত্যাদিৰ ওপৰত দিয়া ভাষণত নৰেন্দ্ৰ মোদীৰ গুণগান কৰিয়ে গুচি গ'ল হয় আহিব লাগে বাবে হেনেকি আহিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আমি ক'ব খুজিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বৰ বিজেপি চৰকাৰৰ কেন্দ্ৰীয় আইন আৰু তথ্য প্ৰযুক্তিৰ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ আইন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কাৰ্বি আংলং জিলা ভ্ৰমণক লৈ সমগ্ৰ জিলাবাসী বিশেষকৈ হেমপ্ৰেক প্ৰাপ্তিৰ বাবে দীৰ্ঘদিনে সংগ্ৰামৰ পথ লোৱা সংগ্ৰামী দল সংগঠনসমূহৰ গভীৰ আশাবাদী আৰু উৎকণ্ঠাৰে ৰৈছিল যদিও অৱশেষত দল সংগঠনৰ নেতৃত্বসকলৰ মনত আশা পানী ঢালি গুচি গ'ল কেন্দ্ৰীয় আইন আৰু তথ্য প্ৰযুক্তিৰ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে गरीबों के साथ जुड़कर आम आदमी के साथ जुड़कर उनके विकास की बात মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে জিলাবাসীক একো প্ৰসাদে নিবিলালে পূজা সামগ্ৰীৰ পৰা নৈবদ্য প্ৰসাদ আদি সকলোবোৰ লগত লৈ অহা বাটেৰে দিল্লীলৈ ঘূৰি গুচি গ'ল হেমপ্ৰেকৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মাথুন কেন্দ্ৰত এই বিষয়ে আলোচনা কৰিব বুলি ক'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এতিয়াও এই বিষয়ে মাত্ৰ আলোচনা পৰ্যায়তে আছে কাৰ্যকৰীনো হ'ব কেতিয়া during his visit to the local Karbianglong public meeting and then by LK ji during his visit to Khiroli public meeting Karbianglong therefore sir on behalf of the Hill district of Assam appeal to you to use your standing ability exercise influence our government to implement Article 244A of the Indian Constitution. আনপিনে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত তেওঁৰ পৰিষদবৰ্গই সংবিধানৰ 244 অনুসূচীৰ আধাৰত কাৰ্বি আংলং আৰু ডিমা হাছাও দুই পাহাৰীয়া জিলাৰ বাবে হেমপ্ৰেকৰ সমস্যা সমাধান সাহিত্য শাসিত পৰিষদলৈ কেন্দ্ৰৰ পৰা পুনে পুনে পুঁজিৰ আবণ্টনৰ ব্যৱস্থা কৰি দিয়া আদি উত্থাপন কৰে चल रही है इसलिए वो लोग इंटरलोकेटर लोग बातचीत कर रहे हैं तो बीजेपी की तरफ से एक गुड पीसफुल रास्ता की ओर बातचीत चल रही है उस बात को कंक्लूड होगी सर व्हाट अबाउट द आर्टिकल 244A सर वो राजनाथ सिंह जी भी बोले थे सर प्लीज सर व्हाट अबाउट द आर्टिकल 244A जब आप लोग का सरकार आएंगे तो 244 वो इम्प्लीमेंट करेंगे लेकिन अभी सत्ता में आप लोग का सरकार है तो इसमें क्या इस पर हम लोग चर्चा करेंगे ये मैंने बताया आपने देखा होगा प्रदेश के मुख्यमंत्री से केंद्रीय लेकिन सर উল্লেখ্য সম্প্ৰতি নাগালিম প্ৰসংগক লৈ ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ সপক্ষে বা বিপক্ষে মন্ত্ৰীগৰাকী একো নকলে কেন্দ্ৰীয় আইন আৰু তথ্য প্ৰযুক্তিৰ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ কাৰ্বি আংলং জিলা ভ্ৰমণ উদ্দেশ্যে ডিফু পৰ্দাপন হয় প্ৰয়াত জয়সিং দলৈ সুৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ ভাষণত হেমপ্ৰেকৰ ওপৰত কোনো কথাই আলোকপাত নকৰাত কাৰ্বি ছাত্ৰ সন্থাই এক প্ৰকাৰ ক্ষুভিত হয় আৰু প্ৰতিবাদ কৰি কাৰ্বি ছাত্ৰ সন্থাই আজি সন্থাৰ নিজা কাৰ্যালয়ৰ পৰা চহৰৰ মাছপথেৰে আহি জিলা উপায়ুক্ত যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে
জিলা উপায়ুক্ত হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰে হাৰঘাট SDO জ্যোতিৰ্ময় দৈমাৰীয়ে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ দুই পাহাৰীয়া জিলাৰ বাবে কেন্দ্ৰই শীঘ্ৰে হেমব্ৰেক প্ৰদানৰ ব্যৱস্থা নকৰিলে কেন্দ্ৰৰ বিজেপি আৰু NSCN-IMৰ প্ৰসংগত কাৰ্বি ছাত্ৰ সন্থাই নীৰৱ থকাৰ কথা উল্লেখ কৰে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বে প্ৰথমে হেমব্ৰেক প্ৰসংগ আৰু ইয়াৰ পিছতহে নাগালিম প্ৰসংগ হ'ব লাগিব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে Article 244 implementation kali da potsi alang tum non astame ni kang samsi kang si pini la kang so ame thang asai hem pe Bharatiya Janata Party Karbi Anglong District Committee asai hem college phanarang li tum procession bang Stefan Teron pe সম্পাদক party সৰ্বানন্দ সোণোৱাল চৰকাৰৰ যি সময়ত দুৰ্নীতিৰ বিৰুদ্ধে জিৰ' টলাৰেন্সৰ কথা কয় সেই সময়ত ৰাজ্যখনত দুৰ্নীতি ৰোধ কৰিবলৈ অতন্ত্ৰ প্ৰহৰীৰ দৰে কাম কৰা আৰক্ষীয়ে এতিয়া দুৰ্নীতিত নিমজ্জিত হৈছে ৰাজ্যত এন্ট্ৰি টেক্স গেটসমূহ বন্ধ হোৱা বুলি ঘোষণা কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ মাজত এতিয়া আৰক্ষীয়ে ধন বিনিয়োগ কৰে এন্ট্ৰি টেক্স গেটত চাওক আমাৰ কাট নিউজৰ সাংবাদিকৰ এই ৰিপৰ্ট কংগ্ৰেছ চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ অন্ত পেলাবলৈ অসমৰ ৰাইজে শাসনলৈ আনিছিল বিজেপি চৰকাৰখনক আশা কৰিছিল ৰাজ্যখনৰ পৰা দুৰ্নীতি নিৰ্মূল হ'ব কিন্তু চৰকাৰখনে কেৱল শ্লোগানতে সীমাবদ্ধ ৰাখিছে এই দুৰ্নীতি বিৰোধী নীতিসমূহ যাৰ পৰিণতিত ৰাজ্যখনত দুৰ্নীতি নিবাৰণৰ কাৰণে অতন্ত্ৰ প্ৰহৰীৰ দৰে থিয় হৈ থকা আৰক্ষী বিভাগৰ এছাম দুৰ্নীতিগ্ৰস্ত বিষয়াই এতিয়া নিমজ্জিত হৈ পৰিছে দুৰ্নীতিত এন্ট্ৰি টেক্স গেট বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল সোণোৱাল চৰকাৰখনে কিন্তু সেই এন্ট্ৰি টেক্স গেটত এতিয়া ধন বিনিয়োগ কৰিছে আৰক্ষী বিষয়াই পাৱাৰ অফ এটৰ্নি দিলে বাবুৰাং ফাৰে এম প্ৰসাদ ঘিমৰে তে 8 তাৰিখে এজন আৰক্ষী বিষয়াই টকা বিচাৰিব আহিলে টকা বিচাৰো আহোতে এম প্ৰসাদ ঘিমৰে সুধিলে যে কিহৰ টকা এইটো তে তেতিয়া তেখেতে কৈছে যে মোৰ ইয়াত টকা ইনভেষ্টমেণ্ট আছে গেটত মই কাউন্সিল এন্ট্ৰি টেক্স গেটত পইচা ইনভেষ্টমেণ্ট কৰিছিলোঁ সেইমতে 50,000 টকা ইনভেষ্টমেণ্ট কৰিছিলোঁ সেইমতে মোক মাহে মাহে পুৰণা যিবিলাকে আছিলে তেওঁলোকে দি আছিলে আপোনালোকে দিব লাগিব ক'লে যে মই পইচা কেনেকৈ উলিয়াব লাগে মই উলিয়াই ল'ম সেই ধমকি মাৰি পেলাই গুচি গ'ল কিন্তু পিছত গম পালোঁ যে বেলেগৰ দি পেলাই কেছ দিয়াই পেলাই তেখেতৰ বিভিন্ন ধৰণৰ কেছ দিয়াই পেলাই 420 বা চিটিং এনেকুৱা কেছ দিয়াই পেলাই তেখেতক এৰেষ্ট কৰি পেলাই মাৰধৰ কৰিছে এইখন এন্ট্ৰি টেক্স গেটখনলৈ মন কৰক পশ্চিম কাৰ্বি আংলং জিলাৰ ৰানাইমা এন্ট্ৰি টেক্স গেট কিন্তু এতিয়া আপোনালোকক দিবলৈ ওলাইছো এটা ভয়ানক খবৰ ৰানাইমা এন্ট্ৰি টেক্স গেটত ধন বিনিয়োগ কৰে এজন আৰক্ষী বিষয়াই যেতিয়া টকা বিচাৰোতে আমাৰ পাৱাৰ অফ এটৰ্নি এম প্ৰসাদ ঘিমৰে টকা দিয়াত অমান্তি হ'ল তেখেতে কৈছিলে এইবিলাক বিষয়ে বাবুৰাং ফাৰে মোক একো কোৱা নাই এইবিলাক বিষয়ে মই নাজানো তেতিয়া বাবুৰাং ফাৰক বিভিন্ন ধৰণৰ ধাৰা লগাই পেলাই 420 406 419 এইবিলাক সেকশন লগাই পেলাই তেখেতক এৰেষ্ট কৰি দিছে অথচ তেখেতে মালিক তেখেতে লিজি কিন্তু 420 কাৰ লগত কৰিছে এটো আমি বুজি পোৱা নাই এই এন্ট্ৰি টেক্স গেটখনৰ স্বত্বাধিকাৰী বাবু ৰংফাৰে যোৱা 7 অক্টোবৰত পাৱাৰ আৰু এটৰ্নি দিয়ে স্থানীয় ব্যৱসায়ী য়াম প্ৰসাদ ঘিমিৰেক 8 অক্টোবৰত গেটৰ দায়িত্ব লোৱাৰ পিছত আৰক্ষী বিষয়াজনে ধন নোপোৱাৰ ভয়ত এজন শীৰ্ষৰক্ষী বিষয়াক মেনেজ কৰি গেটৰ স্বত্বাধিকাৰী বাবু ৰংফাৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি 406 419 320 ধাৰাৰ অধীনত 176 17 নম্বৰৰ কেছ ৰুজু কৰি খামৰেন জিলালৈ প্ৰেৰণ কৰে এতিয়া প্ৰশ্ন হৈছে মেকুৰীৰ ডিঙিত টিলিঙা আলব কোনে বৈঠালাংছৰ পৰা জাছন ইংহিৰ ৰিপৰ্ট কাট নিউজ ভাৰতীয় সাংস্কৃতিক মণ্ডলৰ অধীনত হাৰাঘাট শংকৰদেৱ শিশু নিকেতনত সম্পন্ন সংগীত আৰু চিত্ৰকলাৰ কৰ্মশালা যোৱা 28 আৰু 29 অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত এই কৰ্মশালাত হাৰাঘাটৰ কেইবাখন বিদ্যালয়ৰ পৰা সৰ্বমুঠ 252 গৰাকী ছাত্ৰ-ছাত্ৰীসকলে সংগীত আৰু চিত্ৰকলাৰ কৰ্মশালাত অংশগ্ৰহণ কৰে কাৰ্বি আংলং জিলা সংযোজক তীৰ্থনাথ শইকীয়াৰ তত্ত্বাৱধানত অনুষ্ঠিত এই দুদিনীয়া কৰ্মশালাটি
আমাৰ ভাৰতীয় সংস্কৃতিৰ সংৰক্ষণ সংবোধনৰ বাবে অনুষ্ঠিত কৰা হয় কাৰ্বি আংলং জিলাত 4টা কৰ্মশালা অনুষ্ঠিত কৰিব ওলাইছো তাৰে প্ৰথম কৰ্মশালা যোৱা 28 অক্টোবৰ আৰু 29 অক্টোবৰ দুদিনীয়া কৰ্মশালা শংকৰদেৱ বিদ্যা নিকেতন হাওৰাঘাটত অনুষ্ঠিত হৈছে এই শংকৰদেৱ বিদ্যা নিকেতনত চিত্ৰকলা আৰু সংগীতৰ ওপৰত বিশেষ কৰ্মশালা হৈছে কৰ্মশালাটি ভাৰত চৰকাৰৰ অধীনত সাংস্কৃতিক মন্ত্ৰালয় ভাৰত চৰকাৰৰ অধীনত সংস্কৃতি ভাৰতীয় সংস্কৃতি সংৰক্ষণ সংৰক্ষণ উত্থান কাৰণে এই ভাৰতীয় দৰ্শনত এই অনুষ্ঠানটি পাতা হৈছে পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো চমু বাণিজ্যিক বিৰতি বৰ বেলেগ ধৰণৰ গোন্ধ আহি আছে যে জুতি লগা আসলতে ইয়াৰ আৰত কি আছে ইয়াৰ আৰত আছে কাঞ্চ সৰিয়হৰ তেল স্বাস্থ্যসন্মত বিশুদ্ধ আৰু সোৱাদযুক্ত Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ কাঞ্চ Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo lasinang tum Arniwang kenang sot kechuason la penthesire alang hithi kulat along longpon ikji kang sirtang kijun alang tharwe alang theso alang kechu ajam thu tharmit adu thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে গাঁও এলেকাৰ স্বাস্থ্য বিকাশৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি হজলে প্ৰাইমেৰী স্বাস্থ্য কেন্দ্ৰ যোৱা 15 বছৰৰ আগতে নিৰ্মাণ কৰা এই উপস্বাস্থ্য কেন্দ্ৰটি এতিয়া চিকিৎসা সেৱা আগবঢ়োৱা দূৰৰ কথা উপস্বাস্থ্য কেন্দ্ৰটোত নাই বিজুলী আৰু পানী যোগানৰ ব্যৱস্থা নাই চিকিৎসক আৰু নাৰ্ছ স্বাস্থ্য সেৱা আগবঢ়োৱাৰ নামত চূড়ান্ত প্ৰশাসনলৈ পৰিণত কৰা এই উপস্বাস্থ্য কেন্দ্ৰটো ক'ত আছে চাওক আমাৰ সাংবাদিক ৰবিন বেৰ এই ৰিপৰ্ট লাংহিনৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত জাইপঙত আছে এই উপস্বাস্থ্য কেন্দ্ৰটি বিগত 15 বছৰৰ আগতে আৰম্ভ হোৱা এই চিকিৎসালয়খন কিন্তু চিকিৎসালয়ৰ চিকিৎসক নাৰ্ছ তথা অন্যান্য কৰ্মচাৰীসকলৰ আদি থকা মেলাৰ বাবে 12টা কোৱাৰ্টাৰ সাজি দিয়া আছে কিন্তু এই স্বাস্থ্য কেন্দ্ৰটিৰ বৃহৎ এলেকাত থকা কোৱাৰ্টাৰ তথা মূল চিকিৎসা কেন্দ্ৰতেই নাই পানী যোগান নাই বিদ্যুৎ যোগানৰ ব্যৱস্থা কোৱাৰ্টাৰ বিলাকতো কোনো কৰ্মচাৰী নথকাৰ ফলত অযত্ন পালিত বৃহৎ এলেকাটোত হাবি জংঘলেৰে ভৰি পৰিছে লাখ লাখ চৰকাৰী টকা ব্যয় কৰি কাৰ্বি পৰিষদৰ চৰকাৰে জাইপংবাসীৰ বাবে দিলে এই নমুনাৰ চিকিৎসালয় যি কি নহওক 15 বছৰৰ প্ৰশাসনৰ কথা পাহৰি এতিয়া বিজেপি চৰকাৰে এই বৃহৎ অঞ্চলৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থত শীঘ্ৰে এতিয়া অভাৱ হৈ থকা আটাইবোৰ পূৰণ কৰি দিবলৈ টানি অনুৰোধ কৰিছে জাইপংবাসীয়ে
ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলৰ বাবে নিৰ্বাচিত কাৰ্বি আংলঙৰ সুযোগ্য সন্তান অমৃত ৰংপি কাৰ্বি আংলঙৰ নিবাসী দৰসিং ৰংপি আৰু মেৰিছ ৰংফাৰপিৰ সুযোগ্য পুত্ৰ অমৃত ৰংপিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলৰ বাবে নিৰ্বাচিত হোৱাৰ বাতৰিয়ে সমগ্ৰ কাৰ্বি আংলংবাসী আনন্দিত আৰু গৌৰৱান্বিত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত খেলিবৰ বাবে নিৰ্বাচিত হোৱা দুজন খেলুৱৈৰ ভিতৰত মাজত এজন আমাৰ জিলাবাসীৰ গৌৰৱৰ অমৃত ৰংপি 19 বছৰীয়া অমৃত ডিপু ডন বস্কৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 70% লাভ কৰি উত্তীৰ্ণ হোৱাৰ পিছত বি বৰুৱা কলেজৰ পৰা 50% প্ৰাপ্তিৰে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হয় 2015 বৰ্ষত গুৱাহাটীৰ বেডমিণ্টন একাডেমীত বেডমিণ্টন খেলৰ প্ৰশিক্ষণ লয় অহা 4 নৱেম্বৰৰ পৰা 8 নৱেম্বৰলৈকে মহাৰাষ্ট্ৰৰ নাগপুৰত অনুষ্ঠিত হ'বলগীয়া 82 সংখ্যক সিনিয়ৰ বেডমিণ্টন ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ 2017ত ভাগ ল'ব অমৃতৰ হতে নিৰ্বাচিত আনগৰাকী খেলুৱৈৰ নাম অৰ্ণৱ গগৈ ঘৰ ডিব্ৰুগড়ত দুয়োজন খেলুৱৈকে বিজয়ী হৈ অহাৰ বাবে সমগ্ৰ কাৰ্বি আংলংবাসীৰ লগতে কাট নিউজ পৰিবাৰৰ তৰফৰ পৰা জনোৱা হ'ল হিয়া ভৰা শুভকামনা আৰু অভিনন্দন ডিফু মহকুমা সদৰৰ অন্তৰ্গত ডিফু চহৰৰ 7টা পথ অহা মাৰ্চৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হয় ডিফু চহৰখনত বহু দিনৰ পৰা ভঙা চিঙা আৰু খালডুঙৰ মাজেৰে হয়তো যাতায়াত কৰিব নালাগিব চহৰবাসীয়ে দেওবাৰে পুৱা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চহৰখনৰ ভিতৰত মেৰামতি বা নিৰ্মাণ প্ৰয়োজনীয় বুলি চিহ্নিত 7টা পথ নিৰ্মাণৰ বাবে আজিৰে পৰা আৰম্ভ হোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে হে মৰ্মে মেম্বাৰ হোষ্টেল তিনিআলিৰ পৰা ডিএবি স্কুললৈ মেম্বাৰ হোষ্টেলৰ পৰা ডিফু আৰক্ষী থানা হৈ লৰুলাংছলৈ 3 নং পুলিচ পইণ্টৰ পৰা এসিই পিডব্লিউডি কাৰ্যালয়ৰ তিনিআলিলৈ এসিবি পাৱাৰ হাউচৰ পৰা লৱাৰ ডিলাজি হৈ তাৰালাংছ আসাম সাৰ্ভে অফিচৰ পৰা মালংছ হৈ তাৰালাংছলৈ 7টা পথ নিৰ্মাণ কৰিব এই সমূহ পথ নিৰ্মাণ কাৰ্য অহা মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈকো বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিছে মুখ্য কাৰ্যবাহী গৰাকীয়ে উল্লেখ্য আজি হুচনীয় পথসমূহ পৰিদৰ্শনৰ সময়ত কাৰ্যবাহী সদস্য যথাক্ৰমে প্ৰদীপ ৰংপি অমৰ সিং টিছ প্ৰমুখ্যে পৰিষদৰ সদস্য তথা লাংফেৰ পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি ৰাম সিং টিমুঙকে ধৰি গড় কাপ্তানী বিভাগৰ অভিযন্তা পৱন কুমাৰ টেৰাং বিক্ৰম টেৰন ৰাজু টিমুঙকে ধৰি বিষয়াসকলক লগ দিয়ে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙক কথামতে যদি বাস্তৱায়িত হয় বহু বছৰৰ মূৰত ডিফু চহৰ এলেকাত অন্তত পৰিষদত তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত এটা পৰিৱৰ্তনৰ উস্মিক পৰিলক্ষিত হ'ব কাৰ্বি আংলং জিলাত যদিও বাস্তৱত কিমান দূৰ সফল ৰূপায়ণ হ'ব হেয়া সময়তেহে লক্ষণীয় হ'ব আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ